আজি মোৰ 4খন মিটিং আছিলে 4খনতে বৰষুণে আছিলে বনৰগাঁও চৰাইবিল 13 চিৰাং আৰু আমাৰ এতিয়া থুৰিবাৰী উলুবাৰী সকলো জায়গাতে বৰষুণ কিন্তু বৰষুণৰ মাজতো মিটিঙত সবে আহিছে ৰাইজে বিজেপিক এবাৰ ভোট দিব এসআইপি প্ৰতিবেদনৰ পিছতে আলী শেখে টুইট কৰিছে এলিজাবেথক টেগ কৰি তেওঁৰ অনুভূতিক তেওঁ ভাল পায় এই ক্ষেত্ৰত এইটো বুজা নেকি তেওঁৰ লগত সম্পৰ্ক থকা চাওক আপোনালোকে মাত্ৰ কেইদিনমান ৰখক বিটিচিৰ ইলেকশ্যনৰ পিছতে এসআইটিৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব প্ৰধানমন্ত্ৰী বুধবাৰে ৭৫ বছৰ হ'ব বহুতে কৈ আছে যে তেওঁ অৱসৰ ল'ব লাগে এই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭৫ বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে আমিতো বিচাৰোঁ 2047 চনত যেতিয়ালৈকে ভাৰত এখন অমৃত ভাৰতলৈ ৰূপান্তৰ নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নেতৃত্ব দিব লাগে এইটো আজি যেনেকৈ দেখি আছে এগৰাকী ACS অফিচাৰৰ ঘৰত ৰেইড হৈছে 1 কোটি টকা উদ্ধাৰ হৈছে গতিকে এনেকুৱা দাৱাই মোৰ হাতত আছে দাৱাই পৰি থাকিব এই VCDCৰ ব্যৱস্থাটো ইলেক্টেড হ'ব লাগিব আৰু যি ধৰণে VCDCত এপইণ্টমেণ্ট হয় এই ব্যৱস্থাটো সলনি কৰিব লাগিব যি জাতি উপজাতি যি গাঁৱত আছে সেই ধৰণে আমি VCDCবোৰ বনাব লাগিব কোনে চাওক দেৱব্ৰত শইকীয়াই BTC বুজি নাপায় ইয়াতে মই যদি প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰীৰ লগত যোৱা কেইবছৰমান নাথাকিলোহেঁতেন বড়োলেণ্ডত শান্তি আহিলেহেঁতেন নেকি কংগ্ৰেছেতো জ্বলাই থৈ গৈছিলে জ্বলোৱা জুইকুৰা কোনে নুমুৱালে তেওঁলোকৰ কাৰণে টকাৰ ভাগ অমুকৰ ভাগ এই শব্দবিলাকেই ঠিক আছে কিন্তু আমি এইবিলাক শব্দ ব্যৱহাৰ নকৰোঁ BTCত বিজেপিয়ে শান্তি আনিলে বিজেপিয়ে BTCত এতিয়া উন্নতি আৰু বিকাশো আনিব বহুত BTCত এনেকুৱা মানে আছে অফিচাৰ আছে য'ত 10% নিদিলে কাম নহয় তেওঁলোকৰ বাবে কি ব্যৱস্থা মইতো কৈ আছোঁ কথাখিনি এই ব্যৱস্থাবিলাক পৰিৱৰ্তন কৰিব লাগিব এবাৰ বিজেপি চৰকাৰ আহিলে নিজে নিজে এইবিলাক ঠিক হৈ যাব চাওক BTC বিধানসভাৰ ইলেকশ্যন নহয় বা MP ইলেকশ্যনো নহয় BTC আমাৰ নিজৰ ইলেকশ্যন এটা গতিকে ইয়াত কোনো বিশেষ পৰম্পৰা একো নাই স্পিকাৰে নিজে যি ভাবে সেইটোৱে ইয়াত আৰু কোনো আইন বা বেলেগ কোনো একো নাই যদি বিধানসভাৰ বা লোকসভাৰ নিৰ্বাচন হয় স্পিকাৰে কেম্পেইন নকৰে কিন্তু এইটো যেহেতু BTCৰ ইলেকশ্যন কোনো নিয়ম নাই যোনে যেনেকৈ ভাল পায় স্যার আজিৰ পৰা দুদিনমান আগতে গোবিন্দ বসুমতাৰী বিধায়কে কৈছিলে যে BTCত কিন্তু বিজেপিক নিবিচাৰে ইমান মানুহ কি বিচাৰি আছে ইমান বৰষুণতো ইমান ৰাইজ থিয় হৈ আছে এইবিলাকতো BTCৰে মানুহ বাহিৰৰ মানুহতো নহয় কিমানটা আশা কৰিব পাৰে এবাৰ বিজেপিয়ে অলপ ঘূৰি লওঁ এতিয়াই ক'ব দিগদাৰী ইফাল ইফাল হৈ থাকিবতো অলপ লাষ্টৰ ফালে ক'ম মামা আমাৰ মিটিংটো নহ'ল কৰি দিম আপুনি কি বুলি কৈছে মিটিং